গাইজ মই আজি আপোনালোকৰ মাজত এম জে ব্লগ আৰু এম জে ব্লগ চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আৰু আমাৰ ধুনু একেলগে আমি বিহু ফাংচন চাব যাম। যোৱাকালি মানে মুকলি বিহু গৈছে, আজি সাংস্কৃতিক সন্ধিয়া আছে আৰু তাত মানে কি ছিংগাৰ আহিব, আপোনালোকক তাত গৈ পেলাই দেখাই আছোঁ। ক'ত যাম ধুনু? আমি বিহু চাব যাম। অঁ, তুমি যাবানে? তোমাক নিনিওঁ? এই তুমি যাবাই নেকি? এতিয়া আমি যাব ওলাইছোঁ। ধুনু আমি যাম ন এতিয়া? কোৱা হাই। এনেকৈ এতিয়া হাই। কি ইয়াতে বিহু মঞ্চ আহি পালোঁ। এতিয়া বিহু মঞ্চত মানুহ, চাৰিওফালে মানুহে মানুহ। মঞ্চৰ ওপৰত এতিয়া সম্বোধনৰ অনুষ্ঠান চলি আছে আৰু এই সম্বোধনৰ অনুষ্ঠান জনোৱা হোৱাৰ পিছত এতিয়া ফিটা কাটি পেলাই মঞ্চ মুকলি কৰিব। ইয়াৰ পিছতে মানে আৰম্ভণি ডাইৰেক্ট গান। অৰ্পণা ৰাণী আহি পাইছে, জাষ্টিন আহি পাইছে। এওঁলোকৰ লগত ফটো উঠা মানুহ আপোনালোকে চাই লওক কিমান মানে চাৰিওফালৰ পৰা মানে সকলোৱে মানে ফটো এটা উঠাৰ কাৰণে সকলোৱে আহি আছে ইয়াতে। এতিয়া আমাৰ জাষ্টিন আহি পাইছে আৰু ৰাণীবা আহি পাইছে। দুজন একেলগে আছে আমাৰ ইয়াতে। আৰু মই মানে বাইদেউহঁতক দাদাহঁতক একেলগে সুধিম কথাটো যে এওঁলোকে আহি পালে মানে ইয়াত কেনেকৈ মানে মৰম চেনেহ পালে আৰু সুধিম, আপোনালোকক জনাব। মৰম চেনেহ মানে বহুত বেছি, ইমান ফটো উঠিব আহি আছে আৰু খুব ভেলাৰ লগত মোৰ এটা ভাল ৰিলেশ্যন বহুত। আৰু আগতেও আহিছোঁ মই, খুব ভাল লাগিছে, একদম বহুত বেছি ভাল লাগিছে। থেংক ইউ। বা এনে কি ক'ব বিচাৰে? মই কি ক'ম আৰু আমি যেতিয়া মানে সোমাইছোঁ ন ইয়াতে ষ্টেজলৈ আহিছোঁ, ইমান মানুহ দেখিছোঁ, তাতে খুচ হৈ গৈছে, মানে বহুত ভাল লাগিছে। আৰু এতিয়া আমি ষ্টেজলৈ যাব ৰেডি আছোঁ, এতিয়া মাইক্ৰফোন হাতত আছে। এতিয়া আপোনালোকে আৰু মানে ছিংগিং কৰিব ৰেডি পুৰা? একদম ঠিক আছে বা দাদা একদম পুৰা ৰেডি হৈ আছে, এতিয়া ফালি দিব। আমাৰ ইয়াতে বাহঁতৰ লগত দাদাহঁতৰ লগত এওঁলোকে আমাৰ নাচনীবিলাক আছে, নাচনীবিলাকে সহায় সহযোগ কৰিব। সকলোৱে একেলগে মিলি জুলি এবাৰ হাই দি দিয়া। মঞ্চত উঠাৰ আগতে এটা সেৱা এটা কৰি ল'লে ঘৰখনতো কৰ্তব্য। এটা গান গোৱাৰ পিছতে ফুলাম গামোচাৰে এখন সম্বোধনা জনাব। আৰে ভাই মানুহ চা না, মানুহ দেখি কিনে পাগল হৈ যাব লাগিব। ইমান ৰাতি হৈছে, ইমান ৰাতি হোৱাৰ পিছতো মানুহ কমা নাই। মানুহ জোৰে মানুহ তাতে খাৰা হৈ আছে, থিয় হৈ আছে, বহি আছে। একদম মানুহ চাবই আজি ফাংচন, শেষ কৰিহে যাব। তাৰে আগতে মানুহ নলৰে, কোনেও নাযায়, শেষ হৈ যাব। শেষ হোৱাৰ পিছত চব মানুহ যায়। গান এটা হৈ যোৱাৰ পিছত জাষ্টিনক এনেকৈ সম্বোধনা Thank you so much, thank you. প্ৰথমে সমূহ ৰাইজক প্ৰণাম কৰিব আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ নিজৰ গাঁৱৰ কাৰণে হেল্লাৰ কাৰণে এটা জোৰকে হাত চাবৰে। বাহ, বঢ়িয়া বঢ়িয়া। চ' সকলোৱে এনজয় কৰিব লাগিব এবাৰে যিহেতু বিহু, গতিকে অকণমান হাত চাপৰি বজালে মানে এক্সাৰচাইজ হয় ভাল। গতিকে জোৰকে হাত চাপৰি বজাব, বহুত ভাল হ'ব। ঠিক আছে, হ'বনে? বঢ়িয়া, ৱাও, থেংক ইউ ছ' মাছ। কি নাম তোমাৰ? আমি হকে মোৰ কাৰণে এটা ছবি আঁকিছে, তেওঁ ইমান সৰু ল'ৰা। আমি যেতিয়া অনুষ্ঠান কৰিবলৈ যাওঁ, কিছুমান জেগাত 12টা বাজি গ'ল, 12:30 বাজি গ'ল, মানুহ নাইকিয়া হৈ গ'ল। কিন্তু মেক সাম নয়েজ ফৰ ইউ অল গাইজ। অনেক বছর এটাকে দেখবেন নাম দিছ কি বলে একটা
একটা নাম সোমবার, একটা নাম মঙ্গলবার, একটা নাম বুধবার, একটা নাম শুক্রবার, একটা নাম শনিবার, একটা নাম রবিবার, 7 বার ফুরে গেছে গা। তার মধ্যে হ্যাঁ না আপনি শুক্রবার রোজা আসিলেন আৰু কি কৈছে হেল্ল' গাইজ, যোৱাকালি মুকলি বিহু গৈছিল, আজি আমাৰ সাংস্কৃতিক সন্ধিয়া আছিল, গতিকে আমি আজি ফাংচন চালোঁ। গতিকে ময়ো ফাংচন চালোঁ, আপোনালোককো মানে ফাংচন দেখাইছোঁ। আজি একদম ফালি দিছে। যি নহওক মোৰ ভাল লাগছে। কথা হ'ল কি এতিয়া চেছ মানে এতিয়া মই মানে আহিলোঁ, ঘৰত আহিছোঁ এতিয়া, আৰু ফাংচন চলি আছে। ফাংচন শেষ হোৱা নাই এতিয়ালৈকে, ফাংচন আছে, থাকক ফাংচন। ইমানখিনি ৰাতিলৈকে চাই থাকিব নোৱাৰোঁ। আমি সকলোৱে ঘৰত গৈছোঁ। তুমিও আহিছা ঘৰত? দে গোটেইকেইজন ঘৰত আহিলোঁ আমি এতিয়া। বাই বাই, গুড নাইট। ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ।